নতুন ভিডিঅ'ত আৰু আজি ৰ'দ দিছে ৰাতিপুৱাই পুৱাই চাওকচোন বহুত হৈ আছে বহুত ৰ'দ দিছে আৰু এটা 12টামান বাজিল ৰ'দৰ কাৰণে যাব পৰা নাই এটা মই অলপমান দেৰিকে আপোনালোকক লগ পাই আছো তো ভিডিঅ'টো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছো ইটাহে দেৰিকে উঠছো দেৰিকে গা ধুইছো তো চাই থাকক আৰু আকাশখন চাওক বহুত ধুনীয়া হৈ আছে তো চাই থাকক আৰু এতিয়া গাছৰ তলত বহি আছো আমাৰ বিখ্যাত আম গাছৰ তলত কাৰণ বহুত ৰ'দ আছে না ৰ'দৰ কাৰণে এতিয়া আমৰ তলত বহি আছো তাৰপিছত অলপ দেৰিকে দুপৰীয়া ভাতকেইটা খাম তাৰপাছত লগ পাই আছো তো চাই থাকক আৰু এতিয়া মই ৰ'দত আহিছো গৰু চাবা মানে গৰুকেইটা ৰাস্তাত দিছে না সেইকাৰণে চাবা আহিছো আৰু ৰাস্তাই ব্লগ কৰি আছো তো এইটো গৰুটো আছে এৰা দিচিনা চাবা আহিছিলোঁ কাৰণ খেতিৰ টাইম না মানুহবিলাক মানে বেয়া পায় আৰু এৰা চেৰা যায় ধান খালে বেয়া পাবয়ে ইমান কষ্টকৈ ৰুচি ৰ'দত আৰু এতিয়া ভাত খাম ভাতকেইটা খাই লগ পাই আছো আৰু এইবাৰ ছাগালকেইটা একবাৰ চাই লওঁ মানে য'ত লাগছে নেকি য'ত লাগলি আৰু দিগদাৰ হৈ যাব না য'ত লাগা নি ধুনীয়াকৈ আছে পানী খাব আহোঁ অলপ পিছত পানী দিম আগতে আমাৰ পেট পূজা কৰি লওঁ আৰু এবাৰ হাঁহ এটা চাই আহোঁ তাৰপাছত লগ পাম আৰু এইকেইটা হ'ল আমাৰ হাঁহ এটা বান্ধি থৈ দিছোঁ সেইটোত এনেকৈ নহ'লে মানে বাহিৰত ধানত যায় না সেইকাৰণে তো এতিয়া দিপৰা হৈ গ'ল মানে ভাত ৰান্ধি আছোঁ আৰু আজি বনাম হাঁহৰ মাংস তো হাঁহৰ মাংসৰ ৰেচিপিটো নিদিওঁ মই আগতে মানে দিয়া আছে লিংকটো দি দিম ডেছক্ৰিপশ্যনত চেক কৰি ল'ব কাৰণ মই অলৰেডি আপলোড কৰা আছে বাৰে বাৰে কৰি নাথাকোঁ এনেই আৰু ওপৰে এটা অভাৰভিউ দেখাম কেনেকৈ বনাম কি কৈছোঁ কালাৰটো কেনে হয় শেষত সেইটো দেখাম এতিয়া নেদেখোঁ বহুত গৰম একদম ভিডিঅ' কৰিব মন নাই ঘামে জামে উৎপাত আৰু আমাৰ বেৰাগেইটা ইগন'ৰ কৰিব আৰু নিজৰ বুলি চাই থাকিব ভিডিঅ'টো আৰু এতিয়া অন দ্য প্ৰচেছ চলি আছে মানে ভাজি আছোঁ আৰু ক'বা নোৱাৰোঁ শেষত খাব পৰা হৈ নহয় বহুত তেল হৈছে তেল দেখছোঁ না তেল বেছি দিয়া নাছিলোঁ সেই আগতে জিংকে ৰান্ধিছোঁ জিংকে অলপমান মানে পাতাত জিৰা কাঁচা জিৰা খুন্দি দিছোঁ ভাজি থাকোঁতে কাঁচা জিৰা খুন্দি দিলে বহুত ধুনীয়া গোন্ধ এটা আহে সেইকাৰণে আৰু খাবও ভাল লাগে সেইকাৰণে আৰু মাংসৰ আঞ্জা মানে হাঁহৰ মাংস যিমান পাৰি সিমান জং ৰ'ব লাগে আৰু মই দেখছি না তেল কিনকে উঠি আছে নিজে নিজে তেল উঠি আছে মই লাৰাও নে সেও কৰা নাই আৰু জুই বহুত ওপৰক লগি লাগি আছে একদম কুকুহীয়া জুই দিছোঁ পূৰা এতিয়া জংৰে থাকিম 1 ঘণ্টামান তাৰ পাছতহে পানী দিম আৰু এখন হ'ল মই কষ্ট কৰি ৰন্ধা মাংসৰ আঞ্জাখন এখন দালি আৰু মাছ এইখিনি ডিমা চব ভাজি দিছোঁ আৰু এতিয়া খাই আমাৰ ৰিভিউ দিব দাদাই দিব না দিব না নিশ্চয় আৰু আমাৰ বাবু এইটো এটা বাবুৰ হাঁহি উঠছে কিন্তু হাঁহিব পৰা নাই আৰু বেয়া হ'লেও ভাল হ'ব বুলিয়ে ক'বা দা কিন্তু ক'বা না হৈছে তুমি দিব লাগিব অঁ ভেটি ৰাখি পিন্ধি কেনে লাগছে আৰু ৰাখিৰ গিফ্ট আমাৰ আকনে দিলাক এইটো এটা দিছে চকলেট দিছে আৰু পিছফালেতো আমাৰ আবু মাও আহি গ'ল আৰু এতিয়া ৰাতি হৈছে ৰাতি মই এতিয়া মাছ ভাজি আছোঁ মানে গৰম না বহুত তো ভাবলোঁ আৰু আজি জুইতে ৰান্ধিম মাজে মাজে ৰান্ধিব লাগে কিন্তু দেখছি না ঘামে কিনকে গেছে এইগিলাখান মুখ চুকলে ইমান বেয়াকৈ ঘামুচি আৰু মোৰ মাছ ভজা মানে হ'বই প্ৰায় তাৰপিছত মাংস বনাম তো আপোনালোককো ভাবলোঁ দেখি দিওঁ আৰু অলপমান তো চাই থাকক আৰু এইখিনি আধল মাংস যোগাৰখিনি আৰু মাছ ফ্ৰাই হৈ গ'ল এতিয়া মাংস বনাম লগ পাই আছোঁ অলপ দেৰি আৰু এই মাংস ফ্ৰাই হৈ আছে মানে গ্ৰেভি টাইপৰ বনাম আৰু আমাৰ এইটো মেকুৰীটো চক না সি মানে চুপি আছে মাংস খাব মাছ খাব সেইকাৰণে আৰু ইমান জুই দিছে প্ৰভু গৰম লাগি গৈছে আৰু সেইখন আমাৰ বঠি খান মানে মাছ বাছি থৈ দিছিল আৰু মা তো থহাৰ কাৰণে ভালকৈ দেখা নাই আপোনালোকে চবে জিংকে বনায় ময়ো সিংকে বনাইছোঁ সেইকাৰণে বেছি দেখা নাই আৰু আপোনালোকক ৰেচিপিটো দিয়া নাই চবে জিংকে বনায় ময়ো সিংকে বানাই যাওঁ আৰু বেলেগ একো নাই মছলা চছলা গোটেই মিক্স কৰি এতিয়া মানে ফ্ৰাই কৰি আছোঁ অলপমান পিছত ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ধুনীয়াকৈ পানী দি দিম তো এতিয়া অলপমান পিছত লগ পাই আছোঁ আৰু এতিয়া পানী দি দিলোঁ মই ৰংটো মানে হেৰিৰ কাৰণে দেখা নাই আপোনালোকে মই গম পাইছোঁ থহাৰ কাৰণে কিন্তু মানে উপায় নাই আৰু
সেই চাওক না মানে আমাৰ ঘৰটো আমাৰ বনেই আছে তো হয়ে নি দৰ্জা সজ্জা নাইয়ে আকৌ লুগনি এনাই আৰু চিম্পলকৈ মানে 3টা ইটা পাৰি চৌকা কৰি দিছোঁ তো সেইকাৰণে আৰু ভাবিলোঁ আজি এতে বনাম গৰমৰ কথা আৰু ইমান মূল্য বৃদ্ধি হৈছে যাৰ কাৰণে গেছ কিনবা পইচা নোহোৱা হৈ গৈছে আমাৰ তো হায়ো গৰম আৰু গৰম কেনা বাপৰে তো এতিয়া ভাতখিনি খাই লওঁ এখিনি মাছ ভাজা সেনেকৈ মাছ ভাজা আৰু এতিয়া মাংস মানে বেছিকৈ লৈছিলোঁ কিন্তু মানে বাতিটো অলপ বেছিয়ে ডাঙৰ যাৰ কাৰণে মাংসখিনি তলত পৰি গ'ল এতিয়া ভাতকেইটা খাই আপোনালোকক মই লগ পাম আৰু তো চাই থাকক আৰু আপোনালোকক ভাত পানী খাই লওক